হাই হেল্ল' নমস্কাৰ সকলোৱে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ আমি মানে আজি হাজো পুৱামুখ আহিছোঁ। এয়া মোৰ পিছপিনে দেখা পাইছে এখন পাহাৰ হয়, ইপিনে আমি হাজো পুৱামুখ যাম আৰু আপোনালোক দেখাই আছোঁ হাজো পুৱামুখ গৈ সম্পূৰ্ণ দৃশ্য আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু মোৰ লগত আহিছে আমাৰ মৰমৰ বুলবুল ভাই, এয়া বুলবুল ভাই আহিছে আৰু এজন আহিছে মোৰ লগত মাছৰ হ'ল ভাই। এয়া হ'ল ৰাহুল আলি, মোৰ মাহীৰ ল'ৰা হয়। তো আমি আজি আহিছোঁ হাজো পুৱামুখ চাম বুলি। তো ওপৰলৈ যাম, আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে সম্পূৰ্ণ চাই থাকিব। তো গাইজ আপোনালোকক অকণমান ৰাস্তাও দেখাই দিছোঁ, পাহাৰৰ ৰাস্তাও দেখাই দিলোঁ আপোনালোকক। এই ধুনীয়া মানে ঠাইখিনি মানে মই আহিছিলোঁ বা সৰু থাকোঁতে আহিছিলোঁ, ডাঙৰ ঘৰৰ পৰা অহা নাছিলোঁ। তো সঁচাকৈ এয়া চাওক নাই এয়া গাইজ ইমান গছ গছনি আছে মানে আহি ইমান মনটো ভাল লাগিছে। আৰু বুলবুলৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে। ভাল লাগিছে ইয়াতে আহি কিনে, কেনেকুৱা লাগিল ভাই? অলপ ভাল লাগিছে মানে বেলেগ এটা ফিলিংছ আহিছে আৰু ইয়াতে আহি কিনে। আৰু আহিছিলি না? আগতে আহিছিলোঁ, সৰুতে আহিছিলোঁ আগতে। মই সৰুতে আহিছিলোঁ। তো সঁচাকৈ ধুনীয়া ঠাই হয়। তো আপোনালোকে আহিব ইয়াতে। তাৰ লগতে ৰাহুল ভাইকো সুধিলোঁ কেনেকুৱা লাগিছে ভাই আহি? ভাল লাগিছে জেগাখিনি চাই আমাৰ। আৰু আহিছিলি না? আগতে সৰুতে আহিছিলোঁ। তো এই আমাৰ লাষ্ট ঘৰে তাৰমানে অহা লাষ্ট ঘৰে নকওঁ বুলি কৈ আছে, তেওঁ মই জোৰ জবৰদস্তি ক'বলৈ দিছোঁ বা এদিন এতিয়া আপোনালোকক ইয়াৰে অলপমান চিনেমেটিক ভিডিঅ' দেখাম। তো চিনেমেটিক ভিডিঅ' দেখাই আৰু ওপৰলৈ যাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো বলক আৰু বুলবুল না কি? তো গাইজ আৰু এটা বস্তু আপোনালোকক দেখাই দি আছোঁ। আৰু যিহেতু আমি পবিত্ৰ ঠাই আহিছোঁ আৰু ইয়াতে দেখা পালোঁ এই শিলবিলাকত ইয়াতে এইবিলাক চাওক A+B ছোৱালীৰ নাম বা ল'ৰাৰ নাম এনেকৈ লিখি থৈ দিছে। তো এইবিলাক ইয়াৰ লিখে নাজানো আৰু মানে এনেকুৱা পবিত্ৰ ঠাই আহে জেগাখিনি অলপমান নিজৰ ভাল হ'লে আমাৰো ভাল, সকলোৰে ভাল হয় নাই ইমানো ভাল। এইবিলাক লিখিব নালাগে মানে A+B B+C। তো এইবিলাক নিলিখিব আৰু। তো গাইজ আৰু অকণমান আহি ৰখিছোঁ মানে এখন মোৰ বাসতিখন লৈ আহিছোঁ। স্কুটি হয় তিনিটা আহিছোঁ। কষ্ট পাইছে বুলবুল ভাই, কষ্ট পাইছে কষ্ট পাইছোঁ অলপ পাইছে নোপোৱা নহয়। স্কুটি হয় তেওঁ উপায় নাই, আপোনালোকক দেখাম। আৰু এইও মানে ৰাহুল ভাই আজি আহে, তো সেইকাৰণে লৈ আহিলোঁ আৰু ওপৰত গৈ আছে আৰু দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ' চাই থাকিব। এতিয়া ৰাহুল ভাই যাওক। তো গাইজ আমি এঠাইত আহি ৰখিছোঁ মানে মজা ভিউ পইণ্ট পাইছোঁ। তো আমাৰ লগত ড্ৰোন শ্বট নাই, তো আপোনালোকক অকণমান কেমেৰাৰে দেখাই দিম, আপোনালোকে দেখা পাব। আৰু আপোনালোকে আমাক ছাপৰ্ট কৰি থাকক। পিছলৈকে ল'ম দিয়ক ৰ'দ কেমেৰা এটা নে বুলবুল ভাই, পিছত ছাপৰ্ট কৰি থাকক। তো ৰ'ব আপোনালোক দেখাই দিছোঁ বেক কেমেৰাৰে। তো আপোনাৰ তো গাইজ মানে আপোনালোকক হাজো পুৱামুখ দেখুৱাৰ আগতে ভীমে পইণ্টা হোৱা বুলি যে কয় সেইটো দেখাই আছোঁ আপোনালোকে ভিডিঅ' চাই থাকিব। ইয়াতে আহিছোঁ মানে ভীমে পইণ্টা হোৱা। তো গাইজ এইটোৱে হ'ল ভীমে পইণ্টা হোৱা চৰিয়া বুলি ক'লোঁ, চৰিয়া হয়। তো মইতো ভালদৰে নাজানিম, ইয়াতে বাইদেউ দুজনীমান আছে। তো বাইদেউ এইবাৰ জানিবলৈ চেষ্টা কৰিম মানে ইয়াৰ ৰহস্য যি মানে ইয়াৰ যি। তো আপোনালোকক দেখাই আছোঁ আৰু বিভিন্ন বস্তু চাই থাকিব। তো গাইজ মানে যিজনী বাইদেউ ক'বলৈ কৈছিলোঁ, এজনী বাইদেউ ক'বলৈ কৈছিলোঁ বা বাইদেউজনী মানে নক'লে মানে ভিডিঅ' উঠিবলৈ মানে লাজ কৰে। তো উপায় নাই লাজ কৰিলে। তো বাইদেউজনী যিহেতু ভিডিঅ'ত নুঠিলে বাইদেউজনীক সুধি ল'লোঁ মানে সেই চৰিয়াটোতে ভীমে ভাত খাইছিলে মানে পঁইতা ভাত খাইছিলে। তো
তো এইখিনিয়ে ওলে আৰু বেছি নকলে আৰু আপোনালোকে যদি জানে আপোনালোকে কমেণ্ট বক্সত জনাবচোন ইয়াৰ সম্পূৰ্ণ ৰহস্য বা অলপমান হ'লেও কৈ দিব আৰু তো যাই ফাইনেলি আমি ওপৰত আহি পালোঁ এতিয়া আপোনালোকক মানে অলপমান বেক কেমেৰাৰে সম্পূৰ্ণ পোৱা দেখাই দিম মানে বহুত মানুহ আছে তো কোনোবাই ডিষ্টাৰ্ব পাব পাৰে আৰু নামাজ আৰু যোৱা কৰি আছে তো ডিষ্টাৰ্ব পাব পাৰে অসুবিধা নিদিওঁ তো আপোনালোকক অলপমান বেক কেমেৰা দেখাই দিম আপোনালোকে ভিডিঅ' চাই আৰু আপোনালোক দেখাব নোৱাৰিলেও ভিতৰত কৈ মই নিজেও হ'লেও বা বুলবুল ভাইও কৈছে তাত যোৱা কৰি আহিলোঁ আৰু নামাজো পঢ়িলোঁ তো বুলবুল ভাই কিবা ক'ব বোলে তো কোৱা ভাইটি তো গাইছ আহি ভাল লাগিল ইয়াতে আপোনালোকো আহিব ভাল লাগিল ইয়াতে আমি দোৱা চোৱা কৰিলোঁ গোটেইবিলাকে তিনিওটা আহিছিলোঁ এই যি নহওক ভিতৰত ইমান দেখুৱাব নোৱাৰিলোঁ মানে ভিডিঅ'টো এলাওৱে নাই এলাও নাই না এলাও নাই তো হ'ব দিয়ক আৰু আজিলৈ এইখিনিয়ে ভিডিঅ'টো আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই ধন্যবাদ জয় অসম মাজৰ চৰিফৰ হ'ল হজৰত চাহ চুলতান জিয়াছিনৰ তো তাত আজি আহিলোঁ খুবেই ভাল লাগিল আপোনালোক যি নহওক অকণমান দেখুৱালোঁ তো গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ ভিতৰত কাৰণ তাত ভিডিঅ' এলাও নাই তো আপোনালোকৰ বাবে অকণমান হ'লেও আপোনালোক